ঘাৰমৰা সত্ৰৰ বাটচৰা আৰু এয়া হৈছে কেম্পাছটো। এয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে ফাকু খেলি আছে আৰু এয়া হৈছে আমাৰ মেইন নামঘৰ। এইফালে আছে চৰাঘৰ সত্ৰৰ। আজি মানুহ অলপ কম হয়, যিহেতু কোভিডৰ পিছৰ পৰা মানুহ অহা যোৱা অলপ কম হ'ল। আগতে বহুত মানুহ হয় ফাকু উৎসৱত। এয়া আয়তীসকলে নাম গাই আছে, ভিতৰত পূজা চলি আছে। Hey guys, মই এতিয়া আকৌ মাজতে অলপ ঘৰলৈ আহিলোঁ। ঘৰৰ পৰা আকৌ নামঘৰৰ ওচৰত নামঘৰলৈ গৈ আছোঁ। বেছি দূৰ নহয়, আমাৰ একেবাৰে ওচৰতে নামঘৰ। আগতে ঘাৰমৰা সত্ৰ ফাকুৱা বুলি ক'লে বহুত মানুহ হয়। যেতিয়াৰ পৰা মানে কৰোণা হ'ল, তাৰ পিছৰ পৰা মানুহ অহাটো অলপ কমিলে। তথাপিও ভাল লাগে, ইয়াত বহুত ভাল লাগে ফাকুৱা বুলি ক'লে। আৰু নামঘৰৰ ভিতৰত বহুত ধুনীয়াকৈ নাম কীৰ্তন হৈ আছে। বলক আপোনালোকক দেখাওঁ অলপ। এয়া হৈছে ঘূনুচা যাত্ৰা হয়। হোলী শেষৰ দিনা শ্ৰীকৃষ্ণই ঘূনুচাক যেতিয়া পলুৱাই আনিছিল, তেতিয়া দুটা ফৈদৰ মাজত হোৱা কিছুমান ফূৰ্তি এনেকৈ দেখুওৱা হৈছে। চ' এইটো বহুত পৰম্পৰাগতভাৱে হয় আৰু আগৰ পৰা তেনেকৈ চলি আহিছে। চ' মই আজি আপোনালোকৰ ওচৰত এইটো অলপ দেখুৱালোঁ। চ' এয়া এটা চমু ব্লগ আছিল হোলীৰ RB ব্লগছৰ ফালৰ পৰা।
নৰ্থ লখিমপুৰ ঘাৰমৰা সত্ৰত লোৱা গৈছিলে ভিডিঅ'টি। আশা কৰি আপোনালোকে চাই ভাল পালে ভিডিঅ'টো। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰা নাই চ' অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰত থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব আৰু যাতে আগন্তুক ভিডিঅ'বোৰ মই যোনবিলাক দিওঁ আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। আপোনালোকৰ মৰম সহায় সহযোগিতা মই কামনা কৰি ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং আৰ বি ব্লগছ। থেংক ইউ ছ' মাছ।